এইখন আমাৰ গাঁও। আমাৰ গাঁৱৰ এইখন আপোন পথাৰ। এই পথাৰখন মই 12 মাহে দেখি থাকোঁ, কিন্তু আহাৰ শাওণমহীয়া খেতিৰ সময়ৰ পথাৰখনৰ দৃশ্য দেখিলে মোৰ ল'ৰালিৰ কথা বৰকৈ মনলৈ আহে। প্ৰাইমেৰী MV স্কুলত পঢ়ি থকাৰ সময়ত ৰাতিপুৱা পঢ়ি থকাৰ মাজতে মায়ে হাতত তুলি দিয়া জলপানৰ টোপোলাটো দেউতাক দিবলৈ গৈ পৰা নোৱাৰাকৈ অলপ পথাৰৰ কাম শিকি অহা, পিছলৈ যেতিয়া অলপ পৰা হওঁ তেতিয়া বৰষুণৰ বতৰত জাপি থাকিলেও জাপি নলৈ তিতি তিতি গৰুৱে হাল বোৱা দৃশ্য পথাৰখন দেখিলে বৰকৈ মনত পৰে। গৰমৰ বন্ধত স্কুল বন্ধ থাকে আৰু এই দিনকেইটাত খেতি বেছি ভৰপক হয়। বিশেষকৈ মোৰ দেউতাৰ এজন শিক্ষক আছিল। তেখেতে এই বন্ধৰ দিনকেইটাতে যেনে তেনে খেতিৰ কাম শেষ কৰিবলৈ চেষ্টা কৰে। বন্ধৰ দিনকেইটাত হাল বাই তাৰ পাছত গৰু চৰাই আলিৰ কিনাৰৰ খান্দাত সাঁতুৰি নাদুৰি কৰা ধেমালিয়ে বহু কথা শিকিবলৈ বাধ্য কৰাইছিল। পিছদিনা হাল বাবলৈ গৰু পেট ভৰাবই লাগিব কাৰণে আবেলিও আকৌ গৰু চৰাওঁ। সেই আবেলি নানান ধৰণৰ খেল খেলোঁ। গোবৰৰ খেল, টাংগুটি খেল, ফুটবল আদি নানান ধৰণৰ খেল। গধূলি গোহালিত গৰু বান্ধি দেউতাই মহৰ কাৰণে জাক দিয়া দৃশ্য, জাক বিচি বিচি 12-1 বজালৈকে গোহালিত থকা দৃশ্য আজিও পথাৰখন দেখিলে বৰকৈ মনত পৰে। এইখিনি কেৱল মোৰে নহয়, মোৰ সময়ৰ প্ৰত্যেকজনৰে মনলৈ আহিব বা মনত পৰিব। এতিয়াই দৃশ্য বিৰল, এতিয়া সময় সলনি হ'ল। তেতিয়া সময় বিচাৰিলে এতিয়া আৰু ক'ত হ'ব, কিন্তু মোৰ মনলৈ অহা কথাখিনিয়ে মাথো ব্যক্ত কৰিলোঁ। ধন্যবাদ।